everyone, welcome to my channel. আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। এটো মোৰ ফাৰ্স্ট ব্লগ ভিডিও হয়। আজি মই আপোনালোকক দেখাম মোৰ ঘৰটো আৰু মোৰ সৰু ফুলনি বাগিচাখন। তেনেহলে পলম নকৰি চাই যাওকচোন আগলৈ ভিডিওটো কি হয়। এখন হৈছে মোৰ সৰু ফুলনি বাগিচা। ফুলবোৰ ফুলি আছে এইবোৰ। এটো পাতটো হৈছে এজবা তুলসী। এনেদৰে মা আৰু মই লগ লাগি এনেদৰে ফুলবোৰ যতন লওঁ। এজবা এল'ভেৰা এনেদৰে এজবা লতাত দিছে। এজবা বগা আৰু ৰঙা জবা ফুল, বগা আৰু ৰঙা মিক্স আছে। এনেদৰে টাবতে আমি ফুলবোৰ দি দিছো। এইটো হৈছে আমাৰ ঘৰটো। এনেদৰে ঘৰৰ লগতে ফুলবোৰ টাবত দি পেলাই এনেদৰে ৰাখিছো। এইটো হৈছে মোৰ ঘৰটো। এতিয়া আমি যাম ভিতৰলৈ। এইটো মোৰ ড্ৰয়িং ৰুম, আমাৰ ড্ৰয়িং ৰুম এইটো। আৰু মই এটা বস্তু নিজৰ হাতেৰে বনাইছো। আপোনালোকক দেখাম ড্ৰয়িং ৰুমত কিছুমান বস্তু। এইটো এটা ঘৰ দেখিছে। এইটো ঘৰ মই নিজে বনাইছো দেই, হাতেৰে কাগজেৰে বনাইছো। কাগজেৰে এনেকৈ কাটি কাটি আঠা লগাই এনেকৈ বনাইছো। আৰু এইটো যেটো টিংটো দেখিছে যে ঘৰৰ ওপৰত লগাই টিংটো যে, এইটো এনেকুৱা মানে জিল টাইপৰ বস্তু, যেটো মানে প্ৰেজেন্টৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইটো মই ব্যৱহাৰ কৰিছো। বাকি এনেদৰে কাটি কুটি লগাইছো, তাৰপিছতে কালাৰ কৰি দিছো। দেখিছে ইমান ভাল নহল, প্ৰথমবাৰ বনাইছো। তথাপিতো চেষ্টা কৰিছো বনাবলৈ। তাৰপিছতে মই বনাইছো ড্ৰয়িং ৰুমত দেখাম এতিয়া মই এখন ফটো ফ্ৰেম বনাইছো। ফাৰ্স্ট বনাইছো, আপোনালোকক দেখাম। এখন মই নিজৰ হাতেৰে বনাইছো। তাৰপিছতে মই ড্ৰয়িং ৰুমত সজাবৰ বাবে বনাইছো ৱাল হেংগিং তোৰণ। আপোনালোকক দেখাম এতিয়া। এডাল মই নিজ হাতে বনাইছো দেই। কেনেকুৱা হৈছে ক'ব। কিছুমান খাৰু ইনে বেয়া খাৰুবোৰ মানে ভাবিলো পেলাই দিয়াতকৈ এনেদৰে বনাও। এতিয়া আমি যাম। আমাৰ পাছফালে এখন সৰু বাৰী আছে। ইনে যিটি মানে পাচলি কৰা হয় ঘৰতে, তাকে দেখাবলৈ যাম আপোনালোকক এতিয়া। আপোনালোকক বাৰীখন দেখাবলৈ আহি আছো দেই। আজি বহুত গৰম হৈছে। আপোনালোকৰ ফালে গৰম হৈছে নে জনাবচোন দেই। আমি আহি আছো। পথাৰখন দেখাম আমি এতিয়া। গোটেইখন দেখাবলৈ সম্ভৱ নহ'ব, বা যিকণ ওলাই আছে সেইকণকে দেখাবলৈ চেষ্টা কৰিম। আমাৰ পথাৰখন এখন হাইৱেটো অলপ ওলাই আছে। আহি আহি আমি আমাৰ বাৰীখন পালোহি। এতিয়া দেখাম। এতিয়া ইমান শাক পাচলি তেনেকৈ নাই বাৰু। জলকীয়া খেতিকে মানে পাপাই জলকীয়া খেতি কৰিছে। চ' আমি জলকীয়া খেতিকে চাওঁচোন আহক। এয়া মোৰ পাপাই জলকীয়া খেতি কৰিছে দেই। জলকীয়া পকিছে আৰু এইবোৰ অলপ অলপ পকিছে। খাব পৰা হৈছে আৰু এইবোৰ কেঁচা হৈ আছে। অলপ কিছুমান পকিছে, কিছুমান কেঁচা হৈ আছে।
গোটেই শাৰীটোতে এনেদৰে জলকীয়া দি থৈছে আন শাক পাচলি নাই হ'ব লাহে লাহে ঠাণ্ডা দিন আহিলে দিব এতিয়া বৰ্তমান জলকীয়াই আছে ইমান ধুনীয়া বতাহ মাৰিছে ইয়াৰ পৰা যাবলৈ মনেই যোৱা নাই আমাৰ আচলতে পিছফালে থাকি বহুত ভাল লাগে আৰু মুকলি পথাৰ চাই বতাহ লৈ সঁচাকৈ বহুত ভাল লাগে ট্ৰেক্টৰে হাল বাই থকা আমি দেখিবলৈ পাইছোঁ পথাৰত আৰু বহুত বগলী পৰি আছে দেখিছেনে আপোনালোকে দেখিছেনে বহুত বগলী পৰি আছে মই দেখাবলৈ চাইছোঁ অলপ ভাল অহা নাই ইমান স্পষ্ট অহা নাই আঁতৰৰ পৰা দেখাইছোঁ যিহেতুকে আমাৰ ইয়াত পথাৰত মানে বহুত বগলী পৰি থাকেহি এইটো আমাৰ পৰিৱেশটো চাৰিওফালৰ আপোনালোকক বাৰীখন দেখাই আহিলোঁ আৰু এতিয়া মই অকণ বহি দিছোঁ বহুত বেছি গৰম উঠিছে আজি মই আমাৰ পুখুৰী এটা আছে তাৰ পাৰতে এনেকৈ বহি আছোঁ বতাহ মাৰি থাকে বহুত ভাল লাগে বহিবলৈ মই পুখুৰীটো দেখাওঁ এইটো আমাৰ এটা সৰু পুখুৰী মাছ আছে বাৰু ডাঙৰ ডাঙৰ মাছেই জীয়াই থোৱা আছে আমাৰ এইফালে বাঁহগছ বহুত আমাৰ ঘৰৰ পাছফালে বাঁহগছ বহুত আছে বোলে চাওক মোৰ এটা অকণমানি পোৱালি কুকুৰ আছে সি চিঞৰি আছে তাক এৰি মানে মই যাম কিটচেনলৈ তেনেহ'লে ভিডিঅ'টো আগলৈ চাওকচোন আজি মই কিটচেনত কিনো বনাম এইটো আমাৰ সৰু কিটচেন আজি মই কি বনাওঁ আপোনালোকে চাই যাওকচোন আগলৈ ভিডিঅ'টো এতিয়া মানে থিৰাং হ'ল মা আৰু মই মিলি আজি খানাটো বনাম মায়ে এয়া কলডিল কাটি আছে আজি কলডিলৰ ভাজি বনাব তো কি কলডিলৰ ভীমকলৰ আৰু মাৰ হাতৰ কলডিলৰ ভাজিকণ খায়ে বহুত টেষ্টি লাগে আজি তেনেহ'লে খাবলৈ পাম আৰু ন টেষ্টি কঁঠাল গুটি আৰু আলুগুটি বইল কৰা হৈছে এতিয়া আমি ভালকৈ ভাঙি ল'ম ভাঙি ইয়াৰ পিটিকা বনাই ল'ম ইয়াতে আমি আন্দাজ পৰিমাণে নিমখ দিম হালধি অকণমান দি দিম অকণমান বেছি নহয় আন্দাজ পৰিমাণে ইয়াত দিম কুটা পিঁয়াজ পিঁয়াজটো অকণমান ডাঙৰকৈ দিছোঁ কাৰণ পিটিকাটো বনাওঁতে মিহি হৈ যাব ভাঙিও দিব পাৰে হাতে এনেকৈ পিঁয়াজটো অলপ সৰহকৈ দিয়াটো কৰিছোঁ এটাই লৈছোঁ বাৰু গোটেইটোৱে দিব এইখিনি এতিয়া আমি ভালদৰে মিক্স কৰি ল'ম বেছি ভাল হয় চামুচে যিহেতুকে ইমান ভাল খাই নাযায় এতিয়া আমি ইয়াতে দি দিম কেইটামান ময়দা ইমানকেইটাই লৈছোঁ ইমানকেইটাই ল'ব জোখৰ ইয়াতে দি দিম আমি ময়দা এতিয়া এনেদৰে ময়দা দিয়াৰ পিছত সানিম ইয়াতে আন্দাজ পৰিমাণে আমি পানী অকণমান দি দিম বেছি মানে জুলীয়া কৰিব নালাগে অলপ শুকান হৈ থাকিব লাগিব ইয়াতে মই এটা সৰু চাই জলকীয়া কুটি দিম এতিয়া এইখিনি ভালদৰে আকৌ মিক্স কৰি দিম বস্তুটো কেনেকুৱা হৈছে চাওক আপোনালোকে বেছি পনীয়া কৰিবলৈ দৰকাৰ নাই অলপ শুকানকৈ ৰাখিব কেৰাহীখন পাতি দিছোঁ গেছটো অলপ চিমত দিম কেৰাহীখন গৰম হৈছে এতিয়া আমি ইয়াতে অলপ অইল দিম তেলটো অলপ গৰম হৈছে আমি এতিয়া এটা এটাকৈ দি দিম
এতিয়া আমি এটা এটাকৈ এনেকৈ এতিয়া আমি এইখিনি কাঢ়ি দিম। অকণমান ৰঙচুৱা হৈছে। নেক্সট আকৌ আমি দিম এয়া মোৰ এই পকৰীখিনি ৰেডি হৈ গৈছে। কলডিলৰ ভাজি বনাবলৈ লৈছে। তেল দিয়াৰ পিছত পিঁয়াজ দিলে বনাই আছে। তাৰপিছতে ইয়াত কি দিব লাগিব? হালধি 1 চামুচ। কেই চামুচ? নিমখটো তাৰপিছতে আদা নহৰু পেষ্ট। আদা নহৰু কি আছে তাত? আদা নহৰু মই লৰাই দিওঁ অলপ। এখন লৈ লওঁ। তুমি দিয়া, তুমি বনাবা। ইয়াত কাটি থোৱা কলডিল আৰু আলু। কলডিলটো তুমি মানে গৰম পানী তিয়াই লৈছিলা নেকি? সেইটো দে। অঁ নিমখ আৰু গৰম পানীত আপোনালোকে অলপ টাইম তিয়াই থ'ব কলডিলটো। তাৰপিছত এনেদৰে লৰাব। তেজপাত দেখিলা নে দেখিলা? তেজপাত দেখিলা দি দিব তাতে। ময়ে কৈ দিছোঁ আৰু দেই, মায়ে ক'বলৈ বেয়া পায় মানে। জিৰা ধনিয়া গুড়ি দিছে 1 চামুচ। 2 চামুচ। আধা চামুচ আছে। আধা চামুচ দিবা। জিৰা ধনিয়া গুড়ি 1/2 চামুচ দিলে। এতিয়া দিব মছলা, গৰম মছলা। এতিয়া গেছটো চিমত দিব লাগিব। চিমত দি দিছোঁ। ঢাকি দিব লাগিব নহয় এতিয়া। গেছটো চিমত দি ময়ে ঢাকি দিছোঁ আৰু দেই। এতিয়া আকৌ লৰাই দিছোঁ। ময়ো লাগিবলগীয়া হৈছে, দুইজনী লাগিছোঁ আৰু দেই। ঢাকি দিম। আকৌ লৰাম এতিয়া। অ' মা লাগে। অঁ ধুনীয়া বতাহ মাৰি আছে। পিছফালে বতাহ ধুনীয়া মাৰে ন? ইয়াতে পানী অকণমান দিব লাগিব নি বাৰু? এতিয়া মই ইমান নাজানো ন বনাই বনাই। কিমান দিব লাগিব পানী? কিমান? অঁ এই এইটোতে অঁ অকণমান দি দিছোঁ এইটোতে। হ'ব?
দেখুৱাই দিয়া আকৌ নাজানো নহয় বেছিয়ে গ'লাগে কিমান দিব লাগিব অকণমান লৰাই দিছোঁ তাৰপিছত এতিয়া চিমত দি লৈছোঁ চিমত দি পেলাই এতিয়া আকৌ আমাৰ মা লাগিছেহি দেই এয়া মই বনোৱা পকৰি মায়ে বনোৱা কলডিলৰ ভাজি ৰেডি লগত দাইল অকণমান লৈছোঁ আৰু ভাত আৰু এটা ৰুটি এয়া মোৰ আজি দুপৰীয়া খানা ৰেডি এতিয়া মই দেখা মাহঁতৰ আম আৰু বগৰী যাম মায়ে ঘৰতে যাম বনাই দেই এয়া বগৰী যাম অকণমান খাই চাওঁ চ' টেষ্টি মা এয়া আমৰ জামটো অকণমান খাই চাওঁ বহুত টেষ্টি হৈছে দেই মা এয়া আজি স্পেচিয়েল থালি মই এতিয়া খাম দুপৰীয়া খানা আৰু ৰুটিৰ লগত প্ৰথমতে জাম অকণমান টেষ্ট কৰি লওঁ কাৰণ জামটো সুদাই খালে ভাল নালাগে ৰুটিৰ লগত খালেহে ভাল লাগে প্ৰথমতে মই টেষ্ট কৰিম আমৰ জাম তাৰপিছতে মই টেষ্ট কৰিম বগৰী জাম মায়ে বনোৱা থাকক দিয়া নালাগে এতিয়া মই খাম মই বনোৱা পকৰি আচলতে নিজে হাতেৰে কিবা এটা বনালে খাই এনেই ভাল লাগে মানে যিয়ে নহওক লাগিলে বস্তুটো মই কিন্তু নিজৰ হাতেৰে খাই বৰ ভাল পাওঁ দেই আপোনালোকে নিজৰ হাতেৰে বনোৱা খাই ভাল পায়নে কমেণ্ট কৰি জনাব দেই মা টেষ্টি হৈছে দেই ভাইটিয়ে দি থৈ গৈছেহি বৌৰ হাতৰ এয়া মাছৰ জোল আৰু এয়া মাংস দিছে আজি খাব লাগিব ভাত পানী খাই অলপ শুলোঁ আৰু এতিয়া উঠি আহিছোঁ অলপ ফেনখন লগাই বহিম মই মানে আবেলি সদায় ছোৱালী এজনী নাচ শিকাওঁ আৰু তাইও আহিব হৈছে সেইটো কাৰণে মই অকণ সোনকালে উঠিলোঁ বেছি দেৰি নুশু আৰু দিনত অকণমান শুওঁ তাইও আহিব হৈছে আৰু কোন ন অঁ দুবৰী এয়া দুবৰী আহিছে তাই মানে নাচ শিকিবলৈ আহে মোৰ ওচৰত চুলিখিনি কি কৰি আহিছোঁ অলপ তাই মানে নাচ শিকাত বহুত মানে ইচ্ছা দেই আৰু তাইৰ ইচ্ছাখিনি যিমান পাৰোঁ মই পূৰ কৰিবলৈ চেষ্টা কৰিম তাই বহুত ধুনীয়া নাচে দেই আৰু গানো ধুনীয়া গায় আপোনালোকে ফেচবুকত তাই ফেচবুক নাই মোৰ ফেচবুক আছে আপোনালোকে ফেচবুকত পিংকি শৰ্মা মাৰিব আৰু তেতিয়াই তাইৰ গান আপোনালোকে শুনিবলৈ পাব আৰু নাচো দেখিবলৈ পাব আজি তই হাতত কি লৈ আহিছ আৰু আজি তোক গানা বহিব মই গান গাম তাই নাচৰ ভিডিঅ' বনাই আপোনালোকে ইউটিউবত চাৰ্চ কৰিব জুৰি দাস নহ'লে মই আপোনালোকৰ লিংকটো দিবলৈ চেষ্টা কৰিম বহ আমি এতিয়া চাওঁচোন জুৰিয়ে আজি কি গানৰ বহি আনিছে গানৰ বহীখন দে মোক তাই আনিছে আজি মই গান চাই গাওঁ সিটো বহীখনৰ পৰা গানে ঠিক আছে মানে সুধি লৈছোঁ তই বেয়াও পাব পাৰ ন এয়াই আছিল আজি ভিডিঅ'টো ইমানতে মই ডেন্সৰ ক্লাছো সমাপ্ত কৰিলোঁ আৰু এতিয়া যে মই ইভিনিং ৱাৰ্কৰ বাবে চ' আজিলৈ মই এই ভিডিঅ'টো সামৰিছোঁ মোৰ এইটো ফাৰ্ষ্ট ৱাৰ্ক হয় কিবা যদি ভুল হয় মোক ক্ষমা কৰিব ভুলখিনি শুধৰাই দিব বুলি মই আশা ৰাখিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে থকা বেল আইকনটো দবাই দিব থেংক ইউ